Hi my YouTube friends, welcome back to my second vlogs. মই কয়লাৰ পুহিম বুলি 10টামান কয়লাৰ পোৱালি আনিলোঁ। তাকে ইহঁতক থবৰ কাৰণে এই গঁৰাল বনাবলৈ লৈছোঁ। আপোনালোকে সেইটো দেখুৱাই থাকিম, আপোনালোকে মোৰ লগত থাকিব। তাৰমানে সেইটো কৰিবলৈ বহুত মেহনত লাগে। তাৰমানে মই আজি প্ৰথমবাৰ শিকিছোঁ এইটো কেনেকৈ চাচিব লাগে, বাঁহ কাটিব লাগে, সেইটো মই প্ৰথমবাৰ আজি বুঢ়াৰ কাম কৰিবলৈ লৈছোঁ। চ' আপোনালোকে যদি ভাল পায় কমেণ্ট কৰি দিব, লাইক কৰি দিব। যদি আপোনালোকে নতুনকৈ মোৰ ইউটিউব চেনেললৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰমানে সেই কামটো কৰিবলৈ টাইম লাগে আৰু ধৈৰ্য লাগে। ধৈৰ্য নাথাকিলে মানুহে কোনো কামেই কৰিব নোৱাৰে। গতিকে মই আজি প্ৰথমবাৰ সেইটো শিকিছোঁ। নহ'লে কামটো এনেই ঘৰত বহি থাকি লাভ নাই। সেইকাৰণে এইটো কামটো কৰিবলৈ মই আৰম্ভ কৰিলোঁ। তাৰমানে ইনকাম চ'ৰ্চটো যেনেকৈ হ'লে আমি কিবা এটা কৰি বিচাৰি উলিয়াব লাগে। আমাৰ যদি ইনকাম চ'ৰ্চটো কম হয় তেনেহ'লে ঘৰখন চলাবলৈ বহুত অসুবিধা হয়। তাৰমানে মই এজন বিবাহিতা, মই বিয়া পাতিলোঁ, ছোৱালী এজনী ওলালে। মই এখন স্কুলত কাম কৰিলেও যিমান পাব লাগে সেইটো মোৰ কাৰণে যথেষ্ট নহয়। সেইকাৰণে মই সৰু সুৰাকৈ সেইটোকে আৰম্ভ কৰিম বুলি 10টামান পোৱালি আনিলোঁ। এই 10টা পোৱালি থ'বৰ কাৰণে আকৌ মোক জেগা লাগিব আৰু ইহঁতক ভাল ফেচিলিটি দিব লাগিব, তেতিয়া ইনকাম চ'ৰ্চটো উলিয়াব পাৰিম। ফাইনেলি মোৰ সৰু পলটাৰাই, তাৰমানে মোৰ কয়লাৰ পুহিবৰ কাৰণে যিটো গঁৰাল বনাই আছিলোঁ, এই গঁৰাল কমপ্লিট কৰা হ'ল। ইহঁতক এটা জেগাৰ পৰা আন ঠাইলৈ মই শ্বিফ্ট কৰা হ'ল, য'ত মই গঁৰাল বনাই দিয়া হৈছে। আপোনালোকক দেখুৱাম, চাওক। মোৰ বজাৰৰ পৰা অনা যিটো কয়লাৰ পোৱালি 10টা আনিছিলোঁ বুলি কৈছিলোঁ, সেইটো দেখুৱাই দিম, চাওক। সকলো ইউটিউব প্ৰেমিক বন্ধুসকললৈ মোৰ ভিডিঅ' চোৱাৰ কাৰণে, ভিজিট কৰাৰ কাৰণে, আৰু যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে, আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। আৰু যিবিলাকে মোৰ চেনেললৈ নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। কমেণ্ট, শ্বেয়াৰ, লাইক কৰিবলৈ কেতিয়াও আপোনালোকে নাপাহৰিব। থেংক ইউ। আজি ইমানতে ভিডিঅ'টো শেষ কৰিম আৰু নেক্সট ব্লগত বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম।
আজিলৈ বাই বাই।